friends, this is Dali Sharma. Kuni sai ase The Budding Tricks. Ei channel to hoise oti himito sadhanere ami apnalogor karone agborai thoka kisuman lesson সমৃদ্ধ এটা YouTube channel. Jota apuni English sikibole kisuman lesson bisari pabo. Etiale ami jibu lesson agboraisu apnalogor karone apnalogor সহায় পাই আমি খুবই উৎফুল্লিত হৈছো মানুহক ইনস্পিৰেচনৰ খুবেই দৰকাৰ আপোনালোকে আমাক ইনস্পিৰেচন দি আছে যাৰ বাবে আমি কিছুমান নতুন লেসন আগবঢ়াই আনিবলৈ অতি অনুপ্ৰেৰণা পাইছো আপোনালোকৰ ফালৰ পৰা বহুত ধন্যবাদ হেতু কথাৰ কাৰণে আজি আমি লৈ আহিছো লেটৰ যিটো ইউজেছ এলইটি লেট ব্যৱহাৰ কৰি কোনবোৰ বাক্য ক'ব পাৰি কোনবোৰ কথা ক'ব পাৰি আমি এই লেসনটো আজি লৈ আহিছো কাইন্ডলি গোটেই ভিডিওটো চাব চাই উঠি কমেন্ট জনাবলৈ নেপাহৰিব সো লেটস চেক ইট আউট Hello friends, আজি আমি শিকিবলৈ ওলাইছো লেটৰ ব্যৱহাৰ লেট ব্যৱহাৰ কৰি আমি কোনবোৰ বাক্য ক'ব পাৰো আগতে দিন আমি শিকিছিলো অৰ্ডাৰ আৰু ৰিকুৱেষ্টৰ এটা লেসন আমি শিকিছিলো আৰু লেটটো তাৰে আসলতে এটা অংশ যি নহওক বাৰু এটা লেটৰ কিছুমান বাক্য শিকাৰ আগতে আমি কিছুমান কথা ইয়াত আমি লিখি দিম যেনে যদি আমি কওঁ যে যাব দিয়া বা খাব দিয়া খেলিব দিয়া আহিব দিয়া আহিব দিয়া শুবলৈ দিয়া বা শুব দিয়া এই ধৰণৰ যিমান বাক্য আছে বাক্যটো দীঘলো হ'ব পাৰে কিন্তু থিমটো এনেকুৱাই হ'ব যেনে যাব দিয়া আমি যদি কওঁ যে তাক ঘৰলৈ যাব দিয়া খাব দিয়া মোক এটা ফল খাব দিয়া খেলিব দিয়া সিহঁতক এই পথাৰখনত খেলিব দিয়া আহিব দিয়া তাক আমাৰ ঘৰলৈ আহিব দিয়া শুব দিয়া কেঁচুৱাটোক এই বিছনাখনতে অলপ শুব দিয়া এই ধৰণৰ যিমান বাক্য আছে যে যাব দিয়া খাব দিয়া খেলিব দিয়া আহিব দিয়া শুব দিয়া যিমান বাক্য আছে এনেকুৱা ধৰণৰ আমি সকলো বাক্য আমি লেটেৰে আৰম্ভ কৰিব পাৰোঁ ডিটেইলছ বুজিবলৈ আমি বাক্যকেইটা ইয়াত লিখি ল'ম ওচৰত তেতিয়া আমি ভালদৰে বুজি পাম আমি যাব দিয়াৰে লিখিছোঁ তাক ঘৰলৈ যাব দিয়া খাব দিয়াৰে আমি লিখিছোঁ মোক ফল এটা খাব দিয়া খেলিব দিয়াৰে আমি লিখিছোঁ সিহঁতক এই পথাৰখনত খেলিব দিয়া আহিব দিয়া আমি লিখিছোঁ তাইক আমাৰ ঘৰলৈ আহিব দিয়া শুব দিয়া আমি লিখিছোঁ যে কেঁচুৱাটোক বিছনাখনত অলপ শুব দিয়া এই পাঁচটা বাক্যতে আমি দেখিছোঁ যাব দিয়া খাব দিয়া খেলিব দিয়া আহিব দিয়া শুব দিয়া কিবা এটা কৰিবলৈ দিয়া এই ধৰণে কৈছে এই ধৰণৰ যিমান বাক্য আছে আমি লেটেৰে আমি লিখিব পাৰিম যেতিয়া আমি ফৰ্মুলাটো ইয়াত দেখিম আৰু লিখিম আমি বুজিম আমি কেনেদৰে বাক্যবোৰ লিখিব লাগিব বাক্যকেইটা ইংৰাজীলৈ অনুবাদ কৰাৰ আগতে আমি এটা ফৰ্মুলা ইয়াত লিখি ল'ম আৰু সেইটো অনুসৰণ কৰি আমি বাক্যকেইটা ট্ৰান্সলেট কৰিম প্ৰথমতে আমি লিখিব লাগিব লেট LET লেট তাৰপিছত আমি লিখিব লাগিব কাক দিব লাগে কাক দিব লাগে তাৰ পাছত আমি লিখিব লাগিব মেইন ভাৰ্বটো মেইন ভাৰ্ব মানে কি আগতেই কোৱা হৈছে আপোনালোকক আগৰ লেসনত কৈছোঁ মই মেইন ভাৰ্ব মানে কি লেট কাক দিব লাগে তাৰপিছত মেইন ভাৰ্ব বাকিখিনি আমি ইমান গুৰুত্ব নিদিওঁ আমি এইখিনি কৰিলে আমি বাকিখিনি অটোমেটিকলি পাৰিম কৰিবলৈ অবজেক্ট বহিব আসলতে ইয়াতে অবজেক্ট কি হয় সেইটোও মই এটা ভিডিঅ'ত কৈছোঁ এদিন আচ্ছা এতিয়া আমি প্ৰথম বাক্যটো অনুবাদ কৰিম এইটো ফৰ্মুলা ইউজ কৰি প্ৰথম বাক্যটো আছিলে তাক ঘৰলৈ যাব দিয়া আমি লেটেৰে আৰম্ভ কৰিলোঁ লেট কাক দিব লাগে তাক আমি হিম লিখিব লাগিব লেট হিম মেইন ভাৰ্ব মানে কি কৰিব লাগে যাব দিব লাগে মানে গো যোৱাৰ ইংলিছ হৈছে গো লেট হিম গো কলৈ লেট হিম গো হোম 2 নম্বৰ বাক্যটো হৈছে মোক ফল এটা খাব দিয়া আমি আকৌ লেটেৰে আৰম্ভ কৰিছোঁ লেট কাক দিব লাগে মোক মি লেট মি কি কৰিব লাগে খাব মানে খোৱা ইট লেট মি ইট কি খাব দিব লাগে এটা ফল আ ফ্ৰুট লেট মি ইট আ ফ্ৰুট আমি 3 নম্বৰ বাক্যটো ইয়াতে লিখিম সিহঁতক এই পথাৰখনত খেলিব দিয়া
আমি লেটেৰে আৰম্ভ কৰিছোঁ কাক দিব লাগে সিহঁতক ডেম লেট ডেম মেইন ভাৰ্ব মানে কি কৰিব দিব লাগে খেলিব খেলাৰ ইংলিছ হৈছে প্লে লেট ডেম প্লে ক'ত দিব লাগে ইন দ্য প্লেগ্ৰাউণ্ড লেট ডেম প্লে ইন দ্য প্লেগ্ৰাউণ্ড আমি নম্বৰ 4 বাক্যটো লৈছোঁ তাইক আমাৰ ঘৰলৈ আহিব দিয়া আমি লেটেৰে আৰম্ভ কৰিম কাক দিব লাগে তাইক মানে হাৰ লেট হাৰ কি কৰিব লাগে আহিব দিব লাগে অহাৰ ইংলিছ হৈছে কাম লেট হাৰ কাম ক'লে আমাৰ ঘৰলৈ টু আৱাৰ হোম লেট হাৰ কাম টু আৱাৰ হোম এইবাৰ 5 নম্বৰ বাক্যটো আমি লৈছোঁ কেঁচুৱাটোক বিচনাখনত অলপ শুব দিয়া আমি লেটেৰে আৰম্ভ কৰিম কাৰণ শুব দিয়া মানে কিবা এটা কৰিব দিয়া বুলি কৈছে লেট কাক দিব লাগে কেঁচুৱাটোক দ্য বেবী লেট দ্য বেবী মেইন ভাৰ্ব মানে কি কৰিব দিব লাগে শুব শুৱাৰ ইংলিছ হ'ল শ্লিপ লেট দ্য বেবী শ্লিপ ক'ত এই বিচনাখনত চ' অন দ্য বেড লেট দ্য বেবী শ্লিপ অন দ্য বেড এইদৰে যিমান বাক্যত আমাক কয় যে আহিব দিয়া যাব দিয়া খাব দিয়া খেলিব দিয়া চাব দিয়া এই সকলো বাক্য আমি লেটেৰে আৰম্ভ কৰি এইটো ফৰ্মুলা ইউজ কৰি আমি ইংলিছত ক'ব আজিৰ পৰা পাৰিম আৰু যদি এইটো নেগেটিভ কৰিব লাগে নেগেটিভ অৰ্থাৎ দিব নেলাগে যে ইয়াত যিকেইটা উদাহৰণ দিয়া আছে সেইটোকেই মই নেগেটিভ কৰি দেখুৱাইছোঁ যে কেঁচুৱাটোক বিচনাখনত শুব নিদিবা তাইক আমাৰ ঘৰলৈ আহিব নিদিবা তেতিয়া ফৰ্মেটটো একেই থাকিব মাত্ৰ আগত ডোণ্ট লগালেই হৈ গ'ল ডোণ্ট লেট হিম গ' হোম তাক ঘৰলৈ যাবলৈ নিদিবা ডোণ্ট লেট মি ইট আ ফ্ৰুট মোক ফল খাবলৈ নিদিবা ডোণ্ট লেট ডেম প্লে ইন দ্য প্লেগ্ৰাউণ্ড এইখন প্লেগ্ৰাউণ্ডত বা এইখন খেলপথাৰত সিহঁতক খেলিবলৈ নিদিবা ডোণ্ট লেট হাৰ কাম টু আৱাৰ হোম তাইক আমাৰ ঘৰলৈ আহিব নিদিবা ডোণ্ট লেট দ্য বেবী শ্লিপ অন দ্য বেড বেবীটোক বা কেঁচুৱাটোক এই বিচনাখনত শুবলৈ নিদিবা ডোণ্ট লগালে এইটো আপোনাৰ নেগেটিভ হৈ যাব এতিয়া এটা সৰু কথা শিকাবলৈ ৰৈ গ'ল সেইটো কৈ আছোঁ মই সেইটো হ'ল এই যিটো ফৰ্মেটটো মই ইয়াত দিলোঁ যে লেট কাক দিব লাগে মেইন ভাৰ্ব আৰু অবজেক্ট এই কাক দিব লাগে ইয়াতে মই দেখিছোঁ বহুতক শিকাওঁতে যে তাক দিব লাগে হ'লে বহুতে হি লিখে শ্বি লিখে কিন্তু এইটো আচলতে মনত ৰাখিব লেটৰ পাছত যেতিয়া এইটো বহিব ইয়াতে কাক দিব লাগে যদি কয় তাক দিব লাগে তেতিয়া আমি হি নিলিখোঁ আমি লিখিম হিম যদি কয় তাইক দিব লাগে তাইক ক'লে আমি শ্বি আমি নিলিখোঁ আমি লিখিম হাৰ সিহঁতক বুলি যদি কয় তেতিয়া আমি ডে আমি নিলিখোঁ আমি লিখিব লাগিব ডেম যদি মোক বুলি কয় তেতিয়া আমি আই নিলিখি আমি লিখিম মি আৰু যদি আমাক বুলি কয় তেতিয়া আমি উই নিলিখি আমি লিখিম আছ তাক ক'লে আমি হি নিলিখি হিম লিখিম লেট হিম লেট হাৰ লেট ডেম লেট মি লেট আছ এইকেইটা কিন্তু ইয়াত নবহিব এইফালৰ যি লিখিছোঁ মই ৰাইট ছাইডে এইকেইটাহে বহিব সেইটো কথা কিন্তু মনত ৰাখিব আৰু যদি ইয়াৰ বাহিৰে যদি কয় যে কাৰোবাৰ নাম কয় বা বস্তুৰ কথা কয় যেনেকৈ আমি এটা বাক্যত পাইছিলোঁ কেঁচুৱাটোক বিচনাখনত শুবলৈ দিয়া কেঁচুৱাটো হ'লে কিন্তু এইটো আপুনি দ্য বেবী লিখিবই পাৰিব বা মানুহৰ নাম থাকে যদি কয় যে ৰূপমক আমাৰ ঘৰলৈ আহিব দিয়া ৰূপম বুলি ক'লে ইয়াতো ৰূপমেই হ'ব ইয়াত আপুনি আৰু বেলেগকৈ চেঞ্জ কৰিবলগীয়া নাই চ' লেটৰ ওপৰত এইখিনি ক'বলগীয়া আছিলে আচলতে শিকাৰ অন্ত নাই বহুত শিকিবলৈ আছে আৰু বহুত ধৰণৰ কথা গতিকে লেচনটো আমি বেছি দীঘল কৰিবও নোৱাৰোঁ আজি আমি এইখিনিকে শিকিলোঁ চ' উই উইল কাম আগেইন উইথ আনাডাৰ লেচন ইন দ্য নেক্সট উইক টিল দেন থেংক ইউ বাই আশা কৰোঁ আপোনালোকে লেচনটো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰক আপোনাৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰক আৰু ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব আৱাৰ চেনেল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপুনি নেপাহৰিব আৰু যদি আপুনি ইংলিছ ক'ব বিচাৰিছে 2 মাহৰ ভিতৰতে খলখলীয়াকৈ ইংলিছ ক'বলৈ আপুনি 7002044647 এই নম্বৰটোত কণ্টেক্ট কৰিব পাৰে অনলাইন ক্লাছ আপুনি পাব 2 মাহত আপুনি 40টা ক্লাছ পাব আৰু 40 ক্লাছত আপুনি সুন্দৰকৈ ইংলিছ ক'ব পৰা হ'ব দেৰি নকৰিব আপোনাৰ ছিটটো ৰিজাৰ্ভ কৰক আজিয়ে কল কৰক আমি অহা সপ্তাহত আকৌ আহি আছোঁ উইথ আ নিউ লেচন টিল দেন টেক কেয়াৰ থেংক ইউ বাই বাই